আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ ফালৰ পৰা চান মোবাৰক তো অহাকালি ঈদ আমাৰ গতিকে আমাৰ গাঁৱৰ পৰিৱেশটো অকণ দেখাওঁ বুলি ভাবিছোঁ আৰু আপোনালোক মানে দেখাম দিনৰ পৰিৱেশটোও দেখাম এতিয়া ৰাতি কেনেকুৱা হৈ আছে ডেক'ৰেশ্যনবিলাক সেইখিনি দেখাই আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আমাৰ মৰমৰ জুবিনদাৰ ফটোখনো ৰখা হৈছে আৰু জুবিনদাৰ অবিহনেতো একো নহয় তো উপায় নাই আমাৰ জুবিনদাৰ অবিহনে আমি ঈদটো বনাব লাগিব তো আমাৰ গাঁৱতো লগাইছে জুবিনদাৰ ফটো আৰু দেখাই আছোঁ আপোনালোকক ভাৰত মানে জিলিকা নাই ফটোখন যি নহওক আমাৰ মৰমৰ জুবিনদা এইটো আমাৰ মছজিদটো লাইটিং চাইটিং হৈছে মছজিদৰ কামটো সম্পূৰ্ণ হৈ গ'ল ৰাতি এতিয়া টমটম চাফাৰী টমটম লৈ এতিয়া আমি গোটেই গাঁও ট'ৰ কৰিম ব'লা কৰিছোঁ ব'লা গোটেই গাঁওখন ট'ৰ দিবা দেই একদম সিটো চাইডত লাগে আৰু এটা চাইড আছে সেইটো চাইডত ট'ৰ দি আছে জুবিনদা ঈদ মুবাৰক গাইজ দিনৰ পৰিৱেশটো আকৌ দেখাম বাৰু এতিয়া বৰ্তমান মই ৰাতিৰ পৰিৱেশটো দেখাই আছোঁ চ' এয়া এইফালেও আমাৰ লাইটিং চলি আছে আৰু এতিয়া সম্পূৰ্ণ হৈছেগৈ কাম গাইজ আমাৰ গাঁৱত মানে দুটা মছজিদ এটা মছজিদ সেইটো মছজিদ দেখিলে এইটো বৰ মছজিদ এইটো সৰু মছজিদ সৰু মছজিদৰো ডেক'ৰেশ্যন খুব সুন্দৰ হৈছে ত' এয়াও আপোনালোকক দেখাই আছোঁ ৰাতিৰ পৰিৱেশটো এইফালে আমাৰ ল'ৰাহঁত লাগিয়ে আছে কাম শেষ হোৱাই নাই ন বহুত কষ্ট কৰিছে দেই গাইজ এইটো আমাৰ সৰু মছজিদ এয়া ঈদ মুবাৰক গেট লাগি আছে চাইডত ৰাখি দিয়া এইটো ভিতৰতো এপাক দেখাই দিওঁ ন ভিতৰতো এপাক সোমাই চাই আহিছোঁ বলক আপোনালোককো দেখাওঁ এই মছজিদ বনি আছে এইফালে অজুখানা এইটো আমাৰ সৰু মছজিদৰ অজুখানা নতুনকৈ বনোৱা হৈছে আৰু এইটো মছজিদ বনি আছে বাৰু এইটো সম্পূৰ্ণ যেতিয়া হ'ব আৰু ভাল লাগিব ইয়াতো এটা চেল্ফি পইণ্ট বনোৱা হৈছে আৰু ইয়াতো আমাৰ দাদাক ৰখা হৈছে এয়া জুবিনদা অবিহনেতো একো নহয় হয় নহয় এইফালে নাহৰ পাতৰ গেট এখন বনাই থকা হৈছে কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই কিমান টাইম লাগিব আৰু নিকো কিমান টাইম লাগিব আৰু 10-15 মিনিট লাইটিংটো চায়ে যাওঁ ন পুৰা নাহৰ পাতৰে তৈয়াৰ কৰা হৈছে গেটটো জুবিনদাৰ স্মৃতিত কৰা হৈছে মানে গাইজ আহি পাই গ'লো মছজিদ আৰু যাক ইমান চাওক আপুনিও শুৱকগৈ আমিও অকল শুই লওঁ গাইজ মই আপোনালোকক ৰাতিৰ পৰিৱেশটো দেখালোঁ আৰু দিনৰ পৰিৱেশটো মই নিশ্চয় ৰাতিপুৱা আকৌ দেখাম আৰু আপোনালোকে কেনেকুৱা পাইছে ৰাতিৰ পৰিৱেশটো আপোনালোকে এটা সৰু কমেণ্ট এটা কৰি জনাব ইয়াচিন ভাত খালি নাই খালি ন যা এতিয়া শুই থাকগৈ আৰু ৰাতিপুৱা আকৌ লগ পাম ন গাইজ ৰাতিপুৱালৈ লগ পাই আছোঁ মৰ্ণিঙত একদম ঈদ মুবাৰক দিবলৈ ৰেডি হৈ আহি আছোঁ আসসালামু আলাইকুম গাইজ ঈদ মুবাৰক ৰাতিপুৱা হৈ গ'ল আৰু আমি ৰেডি হ'লোঁ ঈদগাহলৈ যাবলৈ কাৰণে আৰু এইফালে মছজিদত জনাবে ৱাইন কৰি আছে আমি সোনকালে ঈদগাহলৈ যাব লাগে আৰু আমাৰ ঈদগাহ মানে কি মছজিদতে হয় নামাজ কাৰণ আমাৰ মছজিদৰ চোতাল বহুত ধুনীয়া ডাঙৰ চ' ঈদগাহ আমাৰ মছজিদৰ ভিতৰতে ল'ব দেৰি হৈ গৈছে নহ'লে আয়া ইমাম চাহেবে এনাউন্স কৰি আছে সোনকালে মছজিদৰ ভিতৰলৈ আহক নামাজ 9 বজাত আৰম্ভ হ'ব ঈদৰ নামাজ আমাৰ 9 বজাৰ পৰা আৰম্ভ আছে আৰু কক গাইজ আমাৰ দুইটা কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব মোৰ আকৌ ইয়াৰ যোৰে বেছি ভাল হৈছে মোৰ যোৰতকৈ ব'লা বেটা আমি প্ৰথমে নামাজটো পঢ়ি লওঁ আৰু মছজিদ প্ৰাংগণটো আপোনাক অকণ দেখাই আছোঁ ৰ'ব তো গাইজ এয়া আহি পাই গ'লোঁ আমাৰ মছজিদ প্ৰাংগণত এয়া আমাৰ মছজিদ আৰু এইফালে পূৰা মানুহবিলাক মুক্তাদিবিলাক সকলো আহি গৈছে আজি ভিৰটো বেছি হ'ব অলপ ওয়ালাইকুম আসসালাম আলহামদুলিল্লাহ আমাৰ নামাজ হৈ গ'ল আমাৰ ধুনীয়াকৈ নামাজ হৈ গ'ল এতিয়া আমাৰ মুছাফা চলি আছে নামাজৰ পিছতে চৰবত আৰু লাড্ডুৰ ব্যৱস্থা কৰা হৈছে তো এয়া The moon is smiling bright tonight. Black beer filled the sky with light. New clothes on the streets await. This joy is more than we can take. Hands held tight, we laugh and pray. Alhamdulillah, it's Eid today. From every home, one heavy sound. Peace is all around. Eid, Eid, Eid Mubarak. Smile wide, lift your hands up high. Eid, Eid Mubarak. Thank you Allah for this life. Allahu Akbar, hear us say.
Wadi. Waalaikumsalam. Eid Mubarak, Eid Mubarak. Eid Mubarak. Kakakku tidak Eid Mubarak. Wah, makeup কৰিছা? Makeup কৰিছা তুমি? ধুনীয়া। Oh. Waalaikumsalam. Eid Mubarak, Eid Mubarak, Eid Mubarak. Eid Mubarak. Oh, बेटी को ईद मुबारक, ईद मुबारक, ईद मुबारक, ईद मुबारक। মুখ अब तो को ईद मुबारक। तो गाइस हमार यह संपूर्ण ईद ईदर मुबारक। तो आप लोगों को आप लोग सबका ईद मुबारक दिया गो। সকলোকে মুখলে পাই দিব আৰু ईद मुबारक, ईद मुबारक। बेटी पर ईद मुबारक। तो আমি এতিয়া যাম ভাইয়ান্তৰ ঘৰত যাম বলা দাওয়াত খাবলৈ। তো গাইস এতিয়া আমি গৈ আছো আমাৰ ভাইয়ান্তৰ ঘৰত দাওয়াত খাবলৈ। গাইস বলা। তা দাওয়াত উৰা দাওয়াতত পুৰা উৰাই দিম আজি। গাইজ এতিয়া মোৰ পিছৰ ভিডিঅ'টোত আপোনালোকে পাব আমাৰ গাঁৱত এখন ফাংচন হ'ব এতিয়া ঈদ মেহফিল। এয়া এইটো ৰাস্তাত যাব লাগিব। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াৰ নেক্সট ভিডিঅ'ত মই গাঁৱৰ ফাংচনখনো দেখাম আপোনালোকক। তো তেতিয়ালৈকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে আৰু ময়ো ঠিকে আছোঁ। তো নেক্সট এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ। বাই বাই।